নমস্কাৰ বন্ধুসকল, আজি অন্য এটা ভিডিঅ' লৈ আপোনালোকৰ ওচৰত উপস্থিত হৈছোঁ। ভিডিঅ'টোৰ বিষয়ে আপোনালোকে নিশ্চয় থাম্বনেইলত দেখি গম পাইছেই। গতিকে যিসকলে গাড়ী চলাব ইতিমধ্যে জানে তেওঁলোকে এই ভিডিঅ'টো স্কিপ কৰিব পাৰে, আৰু যিসকলে নাজানে তেওঁলোকক অতি কম সময়তে সহজ ভাষাত বুজাবলৈ চেষ্টা কৰিম। আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। এইখন আমাৰ লগত আছে টাটা টিয়াগো। গাড়ী শিকোঁতে সদায় সৰু গাড়ী হ'লে ভাল হয়, ডাঙৰ গাড়ীত শিকিবলৈ অলপ অসুবিধা। এইটো আনলক চুইচটো টিপিলে খোলা যাব দৰজাখন। এয়া প্ৰথমে আপোনালোকে দেখা পাব ষ্টিয়াৰিং হুইল। এইটো জানে আৰু সকলোৱে দেখিছেই যে গাড়ীখন কোনফালে কাটিব লাগে, সেইটো কাৰণে এই ষ্টিয়াৰিং হুইল ব্যৱহাৰ কৰা হয়। আৰু এইফালে গাড়ী শিকিবলৈ অহা মানুহ বহি আছে। তাৰ পাছতে চাওক, তলফালে থাকে 3ডাল লিভাৰ। এইকেইডালক ABC বুলি কোৱা হয়, অৰ্থাৎ এক্সেলেটৰ, ব্ৰেক আৰু ক্লাটছ। সোঁফালৰডাল হৈছে এক্সেলেটৰ, তাৰ পাছতে মাজৰডাল ব্ৰেক, আৰু বাওঁফালৰডাল হৈছে ক্লাটছ। অৰ্থাৎ আমাৰ সোঁফালৰ ভৰিটোৱে এক্সেলেটৰ আৰু ব্ৰেকক কণ্ট্ৰল কৰা হয়, আৰু বাওঁফালৰ ভৰিটোৱে ক্লাটছক কণ্ট্ৰল কৰা হয়। এক্সেলেটৰৰ কাম হৈছে গাড়ীখন স্পীড যাবৰ কাৰণে ব্যৱহাৰ কৰা হয়, আৰু ব্ৰেকৰ কথাটো জানেই আৰু গাড়ী ৰখাবৰ কাৰণে ব্যৱহাৰ কৰা হয়। আৰু ক্লাটছডাল যেতিয়া গাড়ীৰ গিয়েৰ লগোৱা হয় তেতিয়া ক্লাটছডাল প্ৰেছ কৰি ল'ব লাগে। এতিয়া আমি গাড়ীখন অন কৰি লওঁ। অন কৰিবলৈ হ'লে আপোনাৰ ইয়াতে এনেকৈ চাবিটো সোমোৱাই একবাৰ দিলোঁ, তাৰ পাছতে আৰু এবাৰ দিয়া মাত্ৰকে অন হ'ল। চাওক, ডিছপ্লে জ্বলি উঠিছে। তাৰ পাছতে আৰু এবাৰ ঘূৰালেই গাড়ী ষ্টাৰ্ট হ'ব। আৰু এইফালে আছে গিয়েৰ লিভাৰ। ইয়াত দেখা পাইছে 1 2 3 4 5 5টা গিয়েৰ আছে, আৰু R মানে হৈছে ৰিভাৰ্ছ, অৰ্থাৎ পাছলৈ যাবৰ কাৰণে ৰিভাৰ্ছ গিয়েৰ ব্যৱহাৰ কৰা হয়। এতিয়া 1 নম্বৰ গিয়েৰ লগাবৰ কাৰণে প্ৰথম কথা আমি জানিব লাগিব যে নিউট্ৰেল হৈ আছে নে নাই গাড়ীখন। গতিকে নিউট্ৰেল হৈ থকাৰ কাৰণে এবাৰ বাওঁফালে সোঁফালে এনেকৈ চালে যদি মুভমেণ্ট কৰে তেতিয়া জানিব যে নিউট্ৰেল হৈ আছে। আৰু যদি এনেকৈ ধৰক, এতিয়া দেখিছে যে বাওঁফালেও যোৱা নাই, সোঁফালে যোৱা নাই, অৰ্থাৎ নিউট্ৰেল হৈ থকা নাই। গতিকে প্ৰথমে এনেকৈ নিউট্ৰেল কৰি ল'ব। তাৰপিছত 1 নম্বৰ গিয়েৰ লগাবলৈ হ'লে এজন নিউট্ৰেল হৈ থাকিলে গিয়েৰটো ইমান এইডোখৰ জেগাত থাকে, গতিকে 1 নম্বৰটো হয় এনেকৈ কৰি আগলৈ, অৰ্থাৎ তেনেকৈ বাওঁফালে কৰি অকণমান আগলৈ দিব লাগিব। আৰু 2 নম্বৰ কাৰণে ইয়াৰ তললৈ, 3 নম্বৰ কাৰণে নিউট্ৰেল আনিলোঁ, আনি পিনি চিধা চিধি কৰি দিলে 3 নম্বৰ, আৰু তাৰ তললৈ দিলে 4, আৰু 5 নম্বৰ কাৰণে আকৌ নিউট্ৰেল কৰি সোঁফালে অলপ হেঁচি লৈ আগলৈ দিলেই হ'ল। আৰু ৰিভাৰ্ছ গিয়াৰৰ কাৰণে তাৰ তললৈ এনে। গাড়ীখন ষ্টাৰ্ট কৰিবলৈ হ'লে প্ৰথমে ক্লাছটো ধৰি ল'ব লাগিব, কিন্তু চাব যদি নধৰাকৈ আপুনি চাবি পকাই গাড়ী ষ্টাৰ্ট নহয়। যদি ক্লাছটো এনেকৈ ধৰি লয় একবাৰ, চাওক গাড়ী ষ্টাৰ্ট হৈ গৈছে। আৰু 1 নম্বৰ গিয়েৰ লগাব লাগিব, কিন্তু তাৰ আগতে চাব লাগিব যে হেণ্ড ব্ৰেক লাগি আছে নে নাই। এইডাল হৈছে হেণ্ড ব্ৰেক। হেণ্ড ব্ৰেকডাল এনেকৈ লাগি থাকে, আৰু লাগি থাকিলে আপোনাৰ ইয়াতো দেখায়, কিন্তু ৰ'দৰ কাৰণে ধৰিব পৰা নাই হেণ্ড ব্ৰেক লাগি আছে বুলি। হেণ্ড ব্ৰেকটো আঁতৰাবলৈ হ'লে প্ৰথমে এনেকৈ এইটো চাওক, হেঁচাৰ ফলতো যোৱা নাই তললৈ। হেণ্ড ব্ৰেক অঁতৰোৱা নিয়মটো হৈছে যে আপুনি অলপমান ওপৰলৈ টানি ল'ব। ওপৰলৈ টানি লৈ এই যিটো চুইচ দেখিছে, চুইচটো এবাৰ হেঁচি এনেকৈ এৰিলে হেণ্ড ব্ৰেকটো ৰিলিজ হ'ব। তাৰ পাছতে ক্লাছডাল ধৰা আছেই। 1 নম্বৰ গিয়েৰটো লগাবলৈ হ'লে 1 নম্বৰ গিয়েৰ লগা গৈছে। চাওক, এইটো ক্লাছটো লাহেকৈ এৰিলেই গাড়ী আগলৈ যাব। চাওক, ক্লাছটো এৰি দিছোঁ, এয়া গৈ আছে। আকৌ 2 নম্বৰ গিয়েৰ লগাবলৈ হ'লে তেনেকেই ক্লাছটো ধৰিব লাগিব। 2 নম্বৰ গিয়েৰ লগালোঁ, ক্লাছটো এৰাৰ পাছতে দেখিছে গাড়ী গৈ আছে। ছিট বেল্ট নলগোৱাৰ কাৰণে এইটো এলাৰ্ম বাজিছে। ছিট বেল্টটো লগোৱাৰ পাছতে এলাৰ্মটো বন্ধ হৈ যাব। আৰু গাড়ীখন এতিয়া অলপ স্পীড যাবৰ কাৰণে এইটো এক্সেলেটৰটো যিমানে প্ৰেছ কৰিব গাড়ী সিমানে স্পীড যাব। চাওক,
এতিয়া গাড়ীখন ৰখাবৰ কাৰণে চাওক প্ৰথমে এক্সেলটোৰ পৰা ভৰি ৰতাই দিব, ক্লাছটো প্ৰেছ কৰিব, তাৰপিছতে এনেকৈ লাহেকৈ ব্ৰেকটো প্ৰেছ কৰিব। এই চাওক গাড়ী ৰখি গৈছে। এইবাৰ বাৰ্বিয়ে চলাবলৈ ট্ৰাই কৰি দিব, চাওঁচোন আহক পাৰে নে নোৱাৰে চলাব। বাওঁ ভৰিটো গছকি আছা? সোঁ ভৰিটো নাই গছকা না? সোঁ ভৰিটো ব্ৰেকত লাহেকৈ ৰাখি থকা। ব্ৰেক মাৰা বুলি ক'লে পাৰিব লাগিব দেই। গিয়েৰ লগোৱা এতিয়া, 1 নম্বৰ গিয়েৰ লগোৱা। এইটো কেনেকৈ হেৰি কৰিম? 1 নম্বৰ হ'ল এৰি দিয়া, তাৰপিছত লাহেকৈ বাওঁ ভৰিটো এৰা, লাহে লাহে এৰা, আকৌ লাগিলে গছকি দিবা যদি ভয় লাগে। হৈছে আৰু এয়া চাওক বন্ধুসকল, প্ৰায় আন্ধাৰ হ'বই হ'ল, কিন্তু ইমান দেৰি চেষ্টা কৰাৰ পাছতো গাড়ী শিকিব নোৱাৰিলে। আৰু ৰাস্তাৰ কাষত চাওক বহুত দ জেগা আছে এইপিনে, গতিকে গাড়ী গৈ পুখুৰীত সোমোৱাতকৈ আৰু এতিয়া ঘৰলৈ গুচি যোৱাই ভাল। ভিডিঅ'টো সম্পূৰ্ণ শেষলৈকে চোৱাৰ কাৰণে ধন্যবাদ।